হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটো স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মোৰো ভাল। তো আজি গৈ আছোঁ নাগালেণ্ডত ডিজিটেল, এখন ধুনীয়া ৰিজৰ্ট হয়, একদম ধুনীয়া এটা লোকেশ্যন হয়। ভাবিছোঁ এপাক ফুৰি আহোঁ। তো ময়ো গৈ থাকোঁ আৰু আপোনালোকৰ মোৰ লগত গৈ থাকোঁ, মানে ভিডিঅ'টো চাই থাকক শেষলৈকে, কি কৰোঁ কি নাই, তো সম্পূৰ্ণবোৰ দেখাই থাকিম। তো এতিয়া গৈ থাকোঁ ব'লক। চ' ওলাই মেলি হৈ গ'ল, এতিয়া আমি গৈ থাকোঁ তাৰ ব'লক। চ' ফাইনেলি আমি এতিয়া নাগালেণ্ডত এণ্টাৰ কৰি ল'লোঁ আৰু এতিয়া আমি গৈ আছোঁ ধুনীয়াকৈ ৰিজৰ্টলৈ। তো চাই থকা আপোনালোকে। ৱেলকাম নাগা চিকিউৰিটি ক'বা এইফালে যায় নেকি? চ' আমি এতিয়া গৈ আছোঁ, অলপ ভালকৈ অলপ মানে ৰাস্তাটো বহুত বেছি বেয়া, ৰাস্তাটো দেখাই নাই। Ya mudah boleh kita dulu kali. Mát của tôi बहुत भयानक रास्ता गाइस, एकदम पहाड़ तले एकदम स्पीड उठा पाए नहीं पसंद जाओ ना किन भाई या तो मस्त जाओ गाइस हम मुझे ओके कोई नहीं। চ' ফাইনেলি গাইজ আমি এতিয়া গৈ আছোঁ এনেকুৱাত ধুনীয়া ভিউ কৈছোঁ নহয়, আপোনালোকে মানে এবাৰ আহি চাব এইফালে চাওক, ভিউ চাওক। এইফালে ৰাস্তাটো খালি অলপ বেয়া, ৰাস্তাটো বেয়া, কিন্তু মই কৈছোঁ নহয় আমি এডোখৰ জেগাত গৈ আছোঁ ন, আপোনালোকে চাই মানে আচৰিত হৈ যাব নহয়। লোকেশ্যন চাওক, পুৰা পাহাৰ। ফাইনেলি চ' গাইজ ইয়াতে পাই গ'লোঁ নাগা প্লেচ। ফাইনেলি ক'ত গৈছোঁ আমি নিজে নাজানো, এনেকৈ গৈ আছোঁ। ৰিজৰ্টটো আগত আছে নেকি? অঁ ফাইনেলি গাইজ আমি ৰিজৰ্টটো আহি পাইছোঁ। ত' ফাইনেলি গাইজ আমি আহি পাই গ'লোঁ, এইফালে মেইন লোকেশ্যনটো আছে আৰু এইফালে আহি থাক, এতিয়া আহি থাকক। আৰু বহুত ধুনীয়া লোকেশ্যন হয়, আপোনালোকে ফেমিলিৰ লগত আহিব পাৰে ইয়াত, আৰু বহুত ডাঙৰ এৰিয়া হয়, একদম মজা ভিউ পইণ্ট আছে। এখন মানে খানা আহি পাই গ'লোঁ। এইফালে লোকেশ্যন চাওক, এইফালে বহুত মানুহ আজি এইফালে পূৰা ফটো মাৰি আছে। এইফালে এইটো বিবেক গৈ আছে, বাকীখিনি চাই থাকক, সম্পূৰ্ণ দেখাই আছোঁ। আৰু এইফালে সকলোৱে ফটো মৰাত পূৰা ব্যস্ত, আৰু আমিও কেইখনমান মাৰি ল'লোঁ আৰু মাৰিম এণ্ডিঙত দেখাম। সেইফালে দিলটো আছে, ছোৱালীখিনি তাতে ফটো যে, আৰু এইকেইটাত থাকিবও পাৰিব আপোনালোকে, সকলো সুবিধা আছে। ফটো প'ষ্ট দি আছে মাৰিবলৈ, কেনেকুৱা লাগিছে কৈ দিয়া হয়। লোকেশ্যনটো কওক, ইয়াত কোনোবা আছে যে। চ' এইফালে চাওক গাইজ, আজি মানুহ দেই, আৰু এইফালে মই এইফালে এইটো এংগল চাওক। এইফালে আৰু এইটো চাইডে গোটেই ফুলে ফুল, মানে ইমানেই ফুল ৰুই থৈছে ন, দেখিলে ইমান মৰম লাগে।
আৰু এইফালে চাওক শহাপহুকেইটা ইমান ধুনীয়াকৈ আছে মানে দেখি মন লাগি গৈছে তোমাৰ আজি ঢেৰ আছে আজি ফাৰ্ষ্ট টাইম দেখিছোঁ এনেকৈ মই লাইভ শহাপহু যাবলৈ হৈ গ'ল গাইছ দেৰি হৈছে ফোন কৰি আছে ঘৰৰ পৰা অলপ দেৰি থাকিলোঁ আকৌ বেলেগ এদিন আহিম সেইদিনাখন আপোনালোকক ভালকৈ দেখাম চাই থাকিব এইটো পাৰ্কিং এৰিয়া আৰু এইখিনিতে আপোনালোকক জনাই দিওঁ পাৰ পাৰ্চন 50K লয় টিকেট মই সোমাওঁতে ভিডিঅ' কৰা নহ'লে এইফালে 3জন মানুহ দেখিছে তাতে টিকেট কৰা হয় তো আজিলৈ ভিডিঅ'টো ইমানেই সামৰণি মাৰিছোঁ আশা কৰোঁ আপোনালোকে ভাল পালে তো বাই বাই